হেই এভৰিৱান, নমস্কাৰ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। আৰু আজি মহাসপ্তমীৰ দিনা মই মোৰ ভাই বোৱাৰী আৰু মোৰ দাদা বৌ আমি তিনিজনীয়ে মিলি কন্যা ভোজন কৰোৱাৰ কথা ভাবিছিলোঁ বহুত আগতে। সেইকাৰণে আজি খুৱাবলৈ ল'লোঁ। চাই থাককচোন ভিডিঅ'টি আগলৈ। আৰু এয়া যিকেইগৰাকী কন্যাক আমি মাতিছিলোঁ নিমন্ত্ৰণ কৰি, সেইকেইগৰাকী কন্যা আহি পালে আৰু আমি তেওঁলোকক পূজা কৰি আছোঁ। এনেতো কন্যা ভোজন কৰোৱাটো খুব ভালেই বুলি জানো বাৰু আমি, তথাপিও দুৰ্গা পূজাৰ সময়ত কন্যা ভোজন কৰোৱাটো খুবেই ভাল বুলি আমি সৰুৰে পৰা শুনি আহিছোঁ। সেইকাৰণে যেতিয়াই পাৰোঁ আমি দুৰ্গা পূজাৰ সময়ত কন্যা ভোজন কৰাবলৈ আমি চেষ্টা কৰোঁ। আচলতে কন্যা ভোজন কৰোৱাটো এটা খুবেই ভাল নিয়ম বুলি আমি ভাবোঁ। বন্ধুসকল, আপোনালোকৰ কোনে কোনে এনেদৰে কন্যা ভোজন কৰাই কমেণ্ট বক্সত জনাবচোন। আৰু লগতে আপোনালোকৰ ছাপৰ্টৰ খুবেই মোক প্ৰয়োজন বুলি মই ভাবোঁ। সেইবাবে মোৰ ভিডিঅ'টি চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ, আৰু ফেচবুক পেজত যদি চাই আছে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু বন্ধুসকল, আমাৰ নিয়মত যিকোনো ঘৰতে পূজা উৎসৱ থাকিলে নন্দা বা হাজবেণ্ডৰ বায়েকক বা ভনীয়েকক এনেদৰে সেৱা কৰে। আমাৰ নিয়মত বাই ভনীক খুবেই সন্মান দিয়ে আচলতে, পূজা কৰে। আৰু এয়া দেখিছেনে ভাই বোৱাৰীজনীয়ে মোৰ মা তাইতো শাহু মা হ'ব, সেইকাৰণে সেৱা কৰিছে। আৰু এয়া বৌয়েও মোক ফুট লগাই দিছে। এয়া আচলতে আমাৰ নিয়ম হয় গোৰ্খালী সম্প্ৰদায়ৰ। আৰু এয়া দেখিছেনে বন্ধুসকল, আমাৰ ব্যস্ততাৰ মাজত ল'ৰা ছোৱালীখিনিৰ উৎপাত। এয়া অকল আমাৰ ঘৰতে হয়নে, আপোনালোকৰ সেইফালেও এনেদৰে ল'ৰা ছোৱালীয়ে এনেকৈ উৎপাত কৰে জনাবচোন। আৰু ভিডিঅ'টোৰ শেষত ৰীল এটা কৰিছিলোঁ আজি, সেইটো অকণমান দেখুৱাই দিছোঁ। আজি ভিডিঅ'টো ইমানেই, আশা কৰোঁ আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।